নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়াক্ষীয়ে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ টেঙা মাছৰ এটা চিম্পল ৰেচিপি, যিটো নেকি আপোনালোকে ঘৰতে বনাই ট্ৰাই কৰিব পাৰে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছৰ জোলখিনি বনাবৰ বাবে আমি প্ৰথমতে এই মাছখিনি ভালদৰে ধুই ল'লোঁ। লৈ তাতে নিমখ আৰু হালধি সানি ল'লোঁ ভালদৰে। সানি লোৱাৰ পিছত এইফালে মই জিকা অলপ কাটি ল'লোঁ। বেছি লোৱা নাই আৰু কমকৈ লৈছোঁ, বেছি জিকা হ'লে মানে খাবলৈ বেয়া হয়, অলপ জোখত লৈছোঁ। এইফালে নহৰু কেইফুটামান ল'লোঁ আৰু কেঁচা জলকীয়া দুটা মই কাটি লৈছোঁ। এয়া মোৰ ইনগ্ৰেডিয়েণ্টখিনি মই যোগাৰ কৰি ল'লোঁ। এতিয়া আমি প্ৰথমতে মাছখিনি ফ্ৰাই কৰিব লাগিব। এইফালে মোৰ কেৰাহী গৰম হৈ আছে। ইয়াতে এতিয়া মই অলপ সৰিয়হৰ তেল দি দিম মাছখিনি ভাজিবৰ বাবে। কেৰাহীত এয়া তেল গৰম হৈ গৈছে। তেল গৰম হোৱাৰ পিছত এতিয়া মই মাছখিনি দি দিছোঁ আৰু জুইটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ, যাতে মাছখিনি ভালদৰে ভিতৰলৈকে সিজিব পাৰে। এই মাছখিনি প্ৰথমতে ফ্ৰাই হৈ লওক। মাছখিনি ভজা হৈ গ'ল আৰু এয়া ৰঙা কৰি মই ভাজি ল'লোঁ। ভাজি লৈ এয়া কাঢ়ি দিলোঁ। এয়া মাছ ভজা তেলখিনি আছিলে যে, তাতে মই গ্ৰেভিটো বনাবলৈ লৈছোঁ। ইয়াত মই প্ৰথমতে মেথি গুটি দি দিলোঁ। মেথি গুটি 1 চামুচ দি দিছোঁ। মেথি গুটিকেইটা গৰম হোৱাৰ পিছত মই এয়া নহৰু কেইফুট দি দিছোঁ। লগতে এয়া কেঁচা জলকীয়া দুটা দি দিছোঁ। এয়া গৰম হোৱাৰ পিছত মই কাটি থোৱা জিকাখিনি ইয়াতে দি দিলোঁ। সোৱাদ অনুসৰি মই নিমখ দিছোঁ। হালধি 1 চামুচ দি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে লৰাই সিজিবলৈ দিম, ঢাকি দিম। জুইটো এতিয়া মিডিয়াম ফ্লেমত ৰাখি দিম, যাতে সিজিব পাৰে জিকাখিনি ভালদৰে। এইয়া জিকা সিজি গৈছে। এয়া জিকা ধুনীয়াকৈ সিজি গ'ল। ইয়াতে এয়া গৰম কৰি থোৱা পানী আছে, পানী দি দিলোঁ। পানী দি ভালদৰে উতলিব দিম। ঠাণ্ডা পানী দিলে আচলতে টেষ্টটো বেয়া হৈ যায়, সেইবাবে গৰম পানী দিয়া হৈছে। গৰম পানী দিলে টেষ্টটো ভাল হয় আৰু সোনকালে সিজি যায় মানে। এইয়া মাছৰ জোল উতলি আছে। উতলি থাকোঁতেই মই মাছ কেইপিচ ভাজি থোৱা মাছ কেইপিচ দি দিছোঁ, যাতে সিজি পেলাই ধুনীয়াকৈ ইয়াৰ তেলটো মিলি যায়। এতিয়া জুইটো অলপ মিডিয়াম ফ্লেমত ৰাখি ধুনীয়াকৈ ঢাকি দিম মই। ঢাকি দিয়াৰ পিছত অলপ ভালদৰে সিজিব দিম। মাছখিনি সিজে মানে এইটো এটা গোলনেমু লৈছোঁ, ইয়াৰে এফাল মই কাটি পেলাই চেপি লওঁ। চেপি লৈ তাৰে গুটিখিনি উলিয়াই দিওঁ, দি ৰসখিনি মই মাছত দি দিম। নেমুফাল চেপি পেলাই মই এয়া মাছৰ ওপৰত দি দিম। এয়া আৰু গোলনেমু দিলে ইয়াৰ চেণ্টটো বহুত ধুনীয়া হয়। এইয়া আমাৰ মাছৰ জোল ৰেডি হৈ গৈছে আৰু এতিয়া মই অকণমান মান ধনিয়া ইয়াত ছটিয়াই দিছোঁ। ইয়াৰ গোন্ধটো বহুত ধুনীয়া আহে, মান ধনিয়া। এয়া চাওক, আমাৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। এয়া আপুনি গৰমে গৰমে খাব পাৰে। এনেকৈ আপোনালোকে ঘৰতো নিজে ট্ৰাই কৰি চাব। মই চিম্পলকৈ আপোনালোকক দেখালোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো মই নতুনকৈ আৰম্ভ কৰিছোঁ যিহেতু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।